আমাৰ সাংবাদিক বন্ধুসকল, আজি মই ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল তৰফৰ পৰা আজি এইটো প্ৰেছ মিটটো কৰিবলৈ লৈছোঁ। প্ৰথমতে মই অসমত অফ লেট মানে যিখিনি কৰোণা ভাইৰাছৰ কেছেছ লাহেকৈ বাঢ়ি আছে, আমি বহুত আমাৰ অসমত মানে কেছেছ কমে আছিল কম্পেয়াৰ্ড টু আদাৰ ষ্টেটছ, এতিয়াও বহুত কমে আছে। টোটেল কেছেছ আমাৰ পজিটিভ কেছেছ 87 পোৱা গৈছে। তাৰ ভিতৰতে 44 কেছেছ অলৰেডি মানে ছাকচেছফুলি মানে ট্ৰিটমেণ্ট দিয়া হৈছে, তেখেতসকলক ঘৰত পঠিয়াই দিয়া হৈছে। দুটা আনফৰ্চুনেটলি ডেথ অসমত হৈছে আৰু বাকী এতিয়াও আমাৰ বিভিন্ন হস্পিটেলত মানে ট্ৰিটমেণ্ট চলি আছে। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যিহেতু আমি বৰ্ডাৰিং এটা ডিষ্ট্ৰিক্ট হয়, ৱেষ্ট বেংগলৰ লগত আমাৰ বৰ্ডাৰিং এটা ডিষ্ট্ৰিক্ট হয়, ইয়াতে আমি বহুত সাৱধানতা আমি অৱলম্বন কৰিব লাগিব। যদিও আমি এতিয়াও গ্ৰীণ জ'নতে আছোঁ, কিন্তু যোৱা কেইদিনমানৰ পিছত চৰকাৰে মানে বিভিন্ন ৰাজ্যত মানে ফচি থকা আমাৰ অসমীয়া বা অসমৰ যিখিনি বাসিন্দা তেখেতসকলক আনি পেলাই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত টোটেল 19টা কোৱাৰেণ্টাইন চেণ্টাৰ এইবিলাকত মানে এতিয়া ৰখা হৈছে। 19টা চেণ্টাৰত মানে বহুত মানে কমচে কম এতিয়াও টোটেল ফিগাৰটো অহা নাই, 1000তকৈ বেছি মানুহ এতিয়া আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আহি পৰিছে। গতিকে মই কোকৰাঝাৰৰ ৰাইজক অনুৰোধ কৰিব বিচাৰিম, আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। সদায় আপোনালোকে মাস্কটো পিন্ধক, আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি চলক, আপোনালোকে আননেচেচাৰিলি বাহিৰত ওলাই নাহিব। যেতিয়া একদম এচেঞ্চিয়েল বস্তু ল'ব লগা হয় তেতিয়াহে আপোনালোকে আহিব। অহাৰ পিছতো আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি আপোনালোকে চলিব। লগতে মই এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ কিছুমান ৰিপৰ্ট আহিছে আমালৈ যে কিছুমান কোৱাৰেণ্টাইন চেণ্টাৰত মানে যিখিনি আমাৰ এৰেঞ্জমেণ্ট কৰিব লাগে, এই এৰেঞ্জমেণ্টবোৰ অলপ লুজ হৈ আছে বুলি আমি গম পাইছোঁ। গতিকে আপোনালোকে অলপ ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন দিয়ক আৰু এই কোৱাৰেণ্টাইন চেণ্টাৰবিলাক ভালকৈ মানে মেনেজ কৰক। এইটো ভালকৈ যাতে তাৰ পৰা যদি মানুহ ওলাই গৈ আমাৰ সমাজৰ লগত মিলি যাব নোৱাৰে, তেখেতসকলে যিমান দিন কোৱাৰেণ্টাইন দিন আছে, 14 দিন যিখিনি কোৱাৰেণ্টাইন আমাৰ পিৰিয়ড আছে, এইটো শেষ কৰি পেলাই যিবিলাক পজিটিভ নহয় তেখেতসকলে ভালে ভালে ঘৰত যাব পাৰে। এইখিনিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ। বন্ধুসকল, মই এটা বহুত ইম্পৰ্টেণ্ট কথা লৈ পেলাই আপোনালোকৰ সন্মুখত আহিছোঁ। আমাৰ যোনটো প্ৰিভিয়াছ DPF ৰুল মানে BTC গভৰ্ণমেণ্ট আছিলে, তেখেতসকলে এটা ডাঙৰ এটা স্কেম কৰিছে, ডাঙৰ এটা কৰাপশ্যন কৰিছে। এইটো আমাৰ হাতলৈ লিখিত এটা কমপ্লেইন দিছে। অল BTAD গ্ৰাম পঞ্চায়ত সমবায় সমিতি লিমিটেড এছ'চিয়েশ্যন বুলি তেখেতসকলে যিমান আমাৰ সমবায় সমিতিৰ মানে এটা কমিটি আছে আমাৰ BTC লেভেলত, BTC পৰ্যায়ত, তেখেতসকলে আমাক অভিযোগ দিছে, ৰিটেন এটা অভিযোগ দিছে যে টোটেল 75,31,75,972 এটা ডাঙৰ এটা মানে কৰাপশ্যন ইয়াতে হৈছে। নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আণ্ডাৰত আপোনালোকে জানে যে আমাৰ সমবায় বা আমাৰ যিখিনি ৰেচন দোকানী আছে তেখেতসকলক ট্ৰান্সপৰ্টেশ্যন ছাপৰ্ট, আমি মাল এই বস্তু বাহিনীবিলাক যে ট্ৰান্সপৰ্ট কৰিব লাগে তাৰ কাৰণে ট্ৰান্সপৰ্টেশ্যন কষ্ট আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা দিয়ে। তাৰ লগতে এটা অংক আমি কমিশ্যন এটা দিয়ে, তাৰে আপোনালোকে চাব পাৰে টোটেল 39,57,58,407 এইটো ট্ৰান্সপৰ্টেশ্যন কষ্ট আসাম গভৰ্ণমেণ্টে BTCক মানে মুকলি কৰি দিছে, ৰিলিজ কৰি দিছে। তাৰ ভিতৰত তেখেতসকলে মাত্ৰ 28 তাৰিখ এপ্ৰিল 2020 চনত 2,76,71,425 মাত্ৰ মুকলি কৰি দিছে। গতিকে টোটেল এতিয়াও পেণ্ডিং বিল আছে 36,80,86,982 আৰু কমিশ্যন আছিলে, কমিশ্যন দিব লগা এতিয়াও আছে 38,50,88,990। টোটেল 75,31,75,972 এইখিনি পইচা আমাৰ BTC চৰকাৰে আমাৰ যিখিনি BTC সমবায় সমিতি আছে, যিমান সমবায় সমিতি আছে তেখেতসকলক মানে এইটো ৰিলিজ কৰি দিয়া নাই। এইটো অলৰেডি আসাম গভৰ্ণমেণ্টৰ পৰা আমি ইনকুৱায়াৰ কৰিছোঁ যে এইটো অলৰেডি BTCক ৰিলিজ কৰি দিছে, কিন্তু BTCত পইচাটো হেৰাই গ'ল। এতিয়া কোনে এইটো পইচাটো মানে হৰলুকি কৰিলে, এইটো পইচাটো কোনে খালে, কাৰ হাতত আছে এই পইচাটো,
এইখিনি ভালকৈ থেৰলি ইনকুৱাৰী কৰিবলৈ আমাৰ যেহেতু গভৰ্ণৰ ৰুল চলি আছে আমাৰ BTCৰ এডমিনিষ্ট্ৰেটৰ শ্ৰী ৰাজেশ প্ৰসাদ ডাঙৰীয়াক ইয়াৰ ওপৰত ভালকৈ ইনভেষ্টিগেশ্যন থেৰ' ইনভেষ্টিগেশ্যন কৰি পেলাই যিবিলাক মানুহ ইয়াৰ ৰেছপনচিবল হয় যিবিলাক মানুহ এই কৰাপশ্যনৰ লগত জড়িত হৈ আছে তেখেতসকলক উচিত শাস্তি দিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰেছ মিট আমি সংবাদমেল আহ্বান কৰা হৈছে। ইয়াৰ বিষয়টো হ'ল বৰ্তমান BTCত ৰাজ্যপালৰ শাসন মহামহিম ৰাজ্যপালৰ শাসন চলি আছে। এই ৰাজ্যপাল শাসনত আমি ভাবিছোঁ যে মহামহিম ৰাজ্যপাল ডাঙৰীয়াই যি স্কেমবিলাক হৈ গৈছিল BTCত যোৱা 15 বছৰ ডাইৰেক্টলি আৰু 2 বছৰ আছিল 17 বছৰৰ যি শাসন আছিল BPF দলৰ, এই BPF দলৰ শাসনত যিবিলাক আপোনাৰ দুৰ্নীতি হৈছিল সেই দুৰ্নীতিবিলাকৰ খুব ভাল এজেঞ্চিৰ দ্বাৰা আমিতো বিচাৰোঁ CBIৰ দ্বাৰা ইনকুৱাৰী হ'ব লাগে। এনেকুৱা নহয় যে খালোঁ পিলোঁ চব চৰকাৰী টকা আৰু এতিয়া আমি এনেই ওলাই যাম, এনেকুৱা হ'ব নালাগে। যদি দুৰ্নীতি হৈছে তেতিয়াহ'লে উচিত তদন্ত হ'ব লাগে আৰু উচিত শাস্তি বিহিব লাগে, এইটো আমি বিচাৰোঁ। আমি এখন মেমৰেণ্ডাম ছাবমিট কৰিছোঁ ৰাজ্যপাল ডাঙৰীয়াক 12 মে তাৰিখে। এই মেমৰেণ্ডামখনত আমি 5টা পইণ্টৰ যি কৰাপশ্যন তাৰ বিষয়ে আমি কৈছোঁ আৰু এই গোটেইকেইটা বিষয়ত CBI ইনকুৱাৰী আমি বিচাৰিছোঁ। তাৰে 3টা বিষয়তো প্ৰুফ আছে, 2টা বিষয় আমাৰ বহুত যথেষ্ট আলোচিত বিষয়, যথেষ্ট আলোচনা হৈছে, এনেকুৱা 2টা বিষয় আছে। তাৰে এটা বিষয় অলৰেডি আমাৰ ৰাজু নাৰ্জাৰীয়ে ডাঙৰীয়াই উত্থাপন কৰিলে। মই যি বাকী কেইটা বিষয় উত্থাপন কৰিম ইয়াতে, এটা হ'ল আপোনাৰ 15 crore PNRD স্কেম। ইয়াৰ যিটো আপোনাৰ তথ্য, এই তথ্যটো অলৰেডি যিটো আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ছিগনেচাৰত এইটো আছে, আপোনালোকক জেৰক্স কপি দি দিয়া হ'ব। ইয়াতে কি কৰা হৈছিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰায় 15 কোটিৰ এখন পে'মেণ্ট কৰিব দিছিল এজন কণ্ট্ৰেক্টৰক, আৰু কণ্ট্ৰেক্টৰজনৰ নাম মহম্মদ আফতাবুদ্দিন শ্বেখ। তেওঁক ডিৰেক্টৰ PNRD লৈ চিঠিটো লিখিছিল আৰু কৈছিল যে তেওঁক পে'মেণ্টটো কৰিব লাগে, আৰু তাৰ প্ৰমাণটো অলৰেডি দেখুৱালোঁ। আমি ক'ব খুজিছোঁ যে এইটো যিটো কাম কৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই, এইটো দুৰ্নীতিগ্ৰস্ত কাম হৈছে। ইয়াতে ডাইৰেক্ট ভায়লেশ্যন হৈছে যিবিলাক নৰ্মছ থাকে। কোনো এজন কণ্ট্ৰেক্টৰক যদি কিবা এটা কাম দিয়া হয় যিবিলাক নৰ্মছৰ মাজেৰে যাব লাগে, এইটোৰ টোটেল ভায়লেশ্যন হৈছে। আৰু ইয়াতে আৰু এটা বস্তু যিটো দেখা গৈছে সেইটো হ'ল পাৰ্চিয়েলিটি দেখা গৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এজন কণ্ট্ৰেক্টৰৰ ওপৰত।